কিমান অসভ্য মনৰ হলে এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে জুবিনদাৰ নিচিনা এজন সত্তাক। কিমান নিৰ্লজ্জ হলে, কিমান কি কম, কিমান অশ্লীল মনোভাৱ হলে এনেকুৱা ধৰণৰ মন্তব্য কৰিব পাৰে জুবিনদাৰ নিচিনা এজন সত্তাক। আপোনালোকে ভাবক, যিজন মানুহে সদায় নিস্বাৰ্থভাৱে কাম কৰি আহিছে, গোটেই অসমবাসীৰ বাবে, গোটেই জাতিটোৰ বাবে কাম কৰি আহিছে, সেইজন ব্যক্তিক যেতিয়া এনেকুৱা ধৰণৰ মন্তব্য কৰিব, আপোনাৰ সহ্য আহিব নেকি? ইমান বেয়া শব্দ এটা কৈছে, ইমান বেয়াকৈ অপমান কৰিছে জুবিনদাক অমৃতপ্ৰভা নামৰ এই নিৰ্লজ্জজনীয়ে। আৰু সেই কথাত সমৰ্থন কৰিছে নিশিতা গোস্বামীয়ে। কি কৈছে জুবিনদাক এই অসভ্যজনীয়ে, দুয়োজনীয়ে লগ লাগি জুবিনদাক কি অপমান কৰিছে, মই আপোনালোকক এই ভিডিঅ'টোত কৈ আছো। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক। যেতিয়া জুবিনদাৰ এই বেয়া খবৰটো পাইছিল আৰু তাৰপিছত যেতিয়া অমৃতপ্ৰভাহঁত, নিশিতা গোস্বামীহঁত ঘৰলৈ আহিছিল, তেতিয়া কিন্তু নিশিতা গোস্বামী যে ছিংগাপুৰত আছিলে সেই কথাটো অসমবাসী ৰাইজে নাজানে। দ্বিতীয়তে অমৃতপ্ৰভা তেওঁ তাতে আছিল বুলি গম পাইছিল আৰু সেইবাবে সাংবাদিকে তেওঁৰ ওচৰলৈ গৈছিলে। যেতিয়া অমৃতপ্ৰভাই ঘৰত আহিছিল তেতিয়া তেওঁৰ ওচৰত যাই সাক্ষাৎকাৰ লৈছিলে আৰু তাতে অজলা অজলা কথা কৈছিল যে আমি নাই তাতে, আমি ওপৰত আছিলো ইয়তখনত। এনেকুৱা ধৰণৰ কি অসভ্য, ইমান তাই আকৌ নাজানে সেনেকে কৈছিলে। আৰু কৈছিলে যে হোটেলখনত যতে ৰাতি জুবিনদা আছিলে, তাত জুবিনদাহঁতে বেলেগ এখন হোটেলত আছিলে, তাত অমৃতপ্ৰভাৰ জাগা নাই। অমৃতপ্ৰভাহঁতে বেলেগ এখন হোটেলত আছিলে, জুবিনদাই বেলেগ এখন হোটেলত আছিলে, এনেকে সেই সাক্ষাৎকাৰটো কৈছিলে। আৰু তাইৰ যিটো মাত, যিটো একোৱে নাজানে এনেকুৱা ধৰণৰ মাত দি নাকেৰে ওলাইছে নে মুখেৰে ওলাইছে তাই একো গম নাপায়, সেইদিনাখন এনেকৈ কৈছে। তাৰপিছত আকৌ আজি কি কৈছে, তাই ইমান বেয়া মন্তব্য এটা কৰিছে আৰু সেই বেয়া মন্তব্যটোত মাত মাতিছে বা সমৰ্থন কৰিছে নিশিতা গোস্বামীয়ে। আৰু এই কথাষাৰ সাংবাদিকৰ ওচৰত কোৱা নাই, যি বেয়া মন্তব্য কৰা বুলি কৈছো, এই কথাখিনি সাংবাদিকৰ ওচৰত বা এই ছচিয়েল মিডিয়াত কোৱা নাই। এই কথাখিনি মই যিমানখিনি শুনিব পাৰিছো, তেওঁ SITৰ আগত কৈছে। কি কৈছে, জুবিনদাহঁতে যিখন হোটেলত আছিলে সেইখন হোটেলত ৰাতি যেতিয়া আছিলে, ৰাতি জুবিনদাৰ লগত একেলগে থাকিবৰ বাবে সিদ্ধাৰ্থক কৈছিলে আৰু সিদ্ধাৰ্থই অমৃতপ্ৰভাক কৈছিলে যে জুবিনদাৰ ৰুমত জুবিনদাৰ লগত একেলগে থাকিবৰ বাবে। আৰু ইমান বেয়া মন্তব্য। আৰু মই হয়তো যেনেকৈ কৈছো আপুনি এইটো সাধাৰণ ভাৱে লৈছে, কিন্তু তাই যেনেকৈ কৈছে, কিমান বেয়া ইংগিতেৰে কৈছে ভাবক। ইমান অসভ্য হলে, ইমান বেয়া মানসিকতা হলে এনেকুৱা ধৰণৰ কথা কব পাৰে। আৰু সেই কথাত সমৰ্থন কৰিছে নিশিতা গোস্বামীয়ে। ভাবক, এই নিশিতা গোস্বামী বোলাটোৱে কিমান নীলাজ প্ৰাণী হব লাগিব। আপোনালোকে ভাবক, যিজন নিশিতা গোস্বামীক আমি আগৰ পৰা কেনেধৰণে ভাবি আছিলো, সেই নিশিতা গোস্বামী কিন্তু এতিয়া বেলেগ ধৰণে পৰিচয়টো ওলাই গৈছে। ইমান দিনে মুখা পিন্ধি আছিলে, বহুত বেছি নীলাজ ইহঁতে। যিজন কথা জুবিনদাৰ লগত কব বিচাৰিছিলে, মোৰ বোধেৰে সেই কথাটো চাগে, নামটো চাগে ভুল হৈছে, সেই কামটো চাগে শ্যামকানু মহন্তৰ লগতহে কৰিব বিচাৰিছিলে। কাৰণ সিহঁতে অমৃতপ্ৰভাহঁতৰ নিচিনা এনেকুৱা বহুত এনেকুৱা জীৱন ফেষ্টিভেল বিলাক যে পাতি থাকে। ঋতু কলিতো এই কথাষাৰ কৈছে, আৰু ময়ো যিমানখিনি গম পাইছো বহুতেই জানে এই কথা। এনেকুৱা ধৰণৰ ফেষ্টিভেল বিলাক বা ডাঙৰ ডাঙৰ প্ৰগ্ৰেমবোৰ পাতিবৰ কাৰণে এই শ্যামকানু মহন্ত নামৰ এনেকুৱা ধৰণৰ মানুহ বিলাকৰ লগত কিন্তু খুব সেই সম্পৰ্ক এটা ৰাখে, বিলত নিৰ্লজ্জ সম্পৰ্ক এটা ৰাখে, যে আপুনি মোক ষ্টেজ দিয়ক, আপোনাক যি লাগে আমি দিম, এনেকুৱা ধৰণৰ সম্পৰ্ক কিন্তু ৰাখে। আৰু সেই কথাষাৰ বেলেগৰ লগত কৰিছে, কিন্তু নামটো ওলাব বিচাৰিছে জুবিনদাৰ। জুবিনদাৰ ঢুকোৱাৰ পিছতো জুবিনদাৰ বদনাম কৰিব, অপমান কৰিব এৰা নাই। ইহঁতক কি কম, যতে পাওঁ ততে কিবা বেয়া এটা কৰিব, এনে ধৰণৰ মানসিকতা আহি গৈছে ইহঁতৰ প্ৰতি। ইমান অসভ্য, কি কম, ইহঁতক এৰি দিব নালাগে চৰকাৰে বা অসম চৰকাৰে। আইনৰ জৰিয়তে ইহঁতক পুৰা যিমান পাৰে সিমান শাস্তি দিব লাগে, যাতে জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও কোনেও নকৰে। আৰু এই নিশিতা গোস্বামীটোক আপোনালোকে বা আমি যিমান ওপৰত ৰাখি ধৰিছো, এক ডাইৰেক্ট তলত নমাই দিব লাগে। একো কামেই চাপৰ্ট কৰিব নালাগে, চিনেমাই কৰক বা কিবাই কৰক, আকৌ কামতে তেওঁক চাপৰ্ট কৰিব নালাগে, জিৰো হৈ যাওক। একদম অসভ্য আছে এই জুবিন গাৰ্গ নিচিনা এজন ব্যক্তি নোহোৱাৰ পিছত তেওঁলোকৰ আফচোচ লগা নাই। মোৰ এইটোত বেছি দুখ লাগিছে যে আমাৰ জনসাধাৰণে বা যিখিনি জুবিন গাৰ্গৰ বা জুবিনদাৰ অনুৰাগী আছে, সেইখিনি পাগল হৈ আছে। কিন্তু এওঁলোকে তেওঁৰ লগত সেইজন মহান ব্যক্তিজনৰ লগত ইমান ডাঙৰ ডাঙৰ কাম কৰিছে, ইমান সুবিধা দিছে, কি সেইজন মানুহৰ বাবে অলপ দুখ কৰা নাই। এওঁলোকে
তথাপিও নিজৰ বাবে চেষ্টা কৰি আছে, কেনেকৈ জুবিন দাক বদনাম কৰি হলেও নিজে বাচি যাওঁ সেইটোৱে চেষ্টা কৰি আছে। গতিকে এওঁলোকক কিন্তু কোনো পধ্যে হাৰি যাব দিব নালাগে। এওঁলোকক যিমান পাৰে সিমান কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে, কাৰণ এওঁলোকো হত্যাকাৰী এক প্ৰকাৰে। কাৰণ জুবিন গাৰ্গ নামৰ এই সত্তাজনক মানে বহুত বেলেগ বেলেগ ধৰণে মানে বেয়া দিশলৈ লৈ গৈছে এওঁলোকৰ নিচিনা কিছুমান প্ৰাণীয়ে। জুবিন দাই এওঁলোকক মানে বহুত বেছি মৰম কৰিছিল আৰু বহুত বেছি সুবিধা দিছিল, আৰু সেইবাবে জুবিন দাক এনেকৈ বেয়াকৈ কবৰ বাবে সাহস কৰিছে। গতিকে মই ভাবো এওঁলোকক একদম বয়কট কৰিব লাগে, এওঁলোকক মানে কোনো ধৰণৰ জাগাই দিব নালাগে অসমত।